আজি মোৰ লগৰ ছোৱালীবোৰে স্কুলত ইমান বেয়াকৈ কৈছে আৰু মোক ইমান বেয়াকৈ লাজ দিছে। মা জনী কি কৈছা তুমি এইবোৰ? কিয় তোমাক ইমান বেয়াকৈ কৈছে? মা আমি দুখীয়া ঘৰৰ হয় যে সেইকাৰণে মা, আৰু মোৰ কোনো বেষ্ট ফ্ৰেণ্ড নাই স্কুলত, কাৰণ মই দুখীয়া ঘৰৰ ছোৱালী হয়। মা মাজনী কন্দা কটাখন নকৰিবাচোন, নাকান্দিবা মাজনী। কিয় কান্দিছা? নাকান্দিবা মাজনী, মাজনী নাকান্দিবা। মাজনী যোনবোৰ লগৰে তোমাৰ ইমান বেয়াকৈ এতিয়া কৈছে আৰু যোনবোৰ লগৰে তোমাৰ লগ হ'ব বিচৰা নাই, এদিন তোমাৰ সকলো লগেই হ'ব মাজনী। গোটেই স্কুলখনত চবেই তোমাকে ভাল পাব মাজনী, তুমি দুখ নকৰিবা। তোমাৰ বাৰ্থডেৰ কাৰণে তোমাৰ দেউতাই ধুনীয়া কেক এটা আনিছে মাজনী, যোৱাচোন তুমি চোৱাগৈ। বা হয় নেকি মা? হয়, যোৱা মাজনী। ঠিক আছে মা, মই যাওঁ। দেউতা তুমি মোৰ জন্মদিনৰ কাৰণে কেক আনিছা বোলে, ক'ত থৈছা দেউতা? মাজনী মই তোমাৰ জন্মদিনৰ কাৰণে কেক এটা আনিছোঁ, সেইটো চোৱাচোন টেবুলত থৈ দিছোঁ। কেনেকুৱা লাগিছে কোৱাচোন মাজনী চাই? ৱাহ দেউতা, তুমি ইমান ধুনীয়া কেক আনিছা মোৰ কাৰণে আজি। মাজনী মই তোমাৰ জন্মদিনৰ কাৰণে দুদিন আগতে কেকটো অৰ্ডাৰ কৰি থৈছিলোঁ। হয় নেকি দেউতা? তুমি মোক কোৱাই নাছিলাচোন মোৰ জন্মদিনৰ কাৰণে কেক দুদিন আগতে অৰ্ডাৰ কৰি থৈছা বুলি। মই তোমাক ছাৰপ্ৰাইজ দিম বুলি ভাবিছিলোঁ। তোমাক মায়ে কৈ দিলে ন কেকটো মই আনিলোঁ এতিয়া বুলি। দেউতা মোক মায়ে কৈ দিলে তুমি যে মোৰ কাৰণে কেক আনি থৈছা বুলি। মাজনী তুমি তোমাৰ স্কুলৰ লগৰ ছোৱালীবোৰক আৰু লগৰ ল'ৰাবোৰক মাতিছিলা নাই মতা? দেউতা মই চবকে মাতি থৈ দিছোঁ, অলপ পাছত আহিবই আৰু। ঠিক আছে মাজনী, যোৱা তুমি এতিয়া ৰেডি হোৱাগৈ, অলপ পাছত তোমাৰ লগৰবোৰ আহিবই তেনেহ'লে। দেউতা ঠিক আছে, মই যাওঁ এতিয়া। মনীষাকে ফোন এটা কৰিলোঁ, ৰীতাৰ বাৰ্থডেলৈ যাবলৈ নাযায়। হেল্ল' মনীষা, কি কৰিছ? ঐ ৰীতাৰ বাৰ্থডেলৈ যাব ওলাইছানে? মই ওলাইছোঁ, তই ওলাইছনে ৰিয়া? ওলোৱা নাই ওলাম আৰু। আজি কি বাৰ্থডে পাৰ্টি দিয়ে চাম নহয়। জান আজি যে ৰীতাই ভালকৈ লাজ পাব, স্কুলত ল'ৰা ছোৱালী বহুতকে মাতিছে জান বাৰ্থডেলৈ। কিয় এনেকৈ কৈছ? কিজানি ৰীতাই বাৰ্থডে বহুত ডাঙৰকৈ পাতিব লৈছে। তই নেদেখাকৈ ইমান বেয়াকৈ নকবিচোন। হ'ব তই বৰ ৰীতা চাই ল'ব নালাগে, বৰ বাৰ্থডেলৈ মাতি থৈ গ'লতো, তই একেবাৰে তাই চাইড ল'লি। বৰ অলপ বেছিয়ে হ'ল নেকি? নহয় তই কথাটো বুজা নাই। নেদেখাকৈ ইমান বেয়াকৈ তই কৈছোঁ কাৰণেহে কৈছোঁ মই। হ'ব ওলাই এতিয়া বাৰ্থডেলৈ। এতিয়া শুন কিন্তু কথা এটা, তই ৰীতা ঘৰত গৈ ৰীতাই বেষ্ট ফ্ৰেণ্ড পাতি নল'বি কিন্তু, মই এতিয়া কৈ দিছোঁ তোক, কাৰণ তাই আমাৰ লগত অলপো নিমিলে। ইমান দুখীয়া ঘৰৰ হয় তাই, কোন চাইডৰ পৰা তাই আমাৰ লগত মিলে তই জানইচোন তই। আমিতো দেখা নাই কিমান দুখীয়া ঘৰৰ ছোৱালী হয়, কিজানি ইমান ঘৰৰ দুখীয়া ছোৱালী নহ'ব পাৰে, আৰু কিছুমান মানুহ দুখীয়া হ'লে বহুত ভাল থাকে জান অন্তৰখন। আমি তাই ইমান বেয়াকৈ ক'ব নালাগে জান। ভাবিছোঁ তাই ইমান দুখীয়া ঘৰৰ হয় বুলি, কিজানি নহ'ব পাৰে, আমাৰ দৰে হ'ব পাৰে। দুখীয়া হ'লেও অন্তৰখন চাফা হ'ব লাগে। হ'ব তই অলপ বেছিয়ে ক'লি নেকি? হ'ব দে, তই বৰ তাৰিফ কৰি আছ নহয়, অলপ সময় পাছত দেখিবি কি হয়। হ'ব দেচোন, দেখা যাব, এতিয়া ওলা। হ'ব দে, ৰাখিছোঁ মই এতিয়া। তোমালোক সকলোবোৰে আহি পালা? মোৰ এয়া লগৰ মনীষা, ৰিয়া, বিকি, নিতু আৰু আকাশ। হয় নেকি? তোমালোকে আহি পালা সকলোৱে? সকলোবোৰ আহি পালে যদি তেনেহ'লে কেকটো কাটি লৈ আহা মাজনী। মা ঠিক আছে ব'লা, তোমালোকেও ব'লা কেকটো কাটি লওঁগৈ। ইমান ধুনীয়া আছিলে ন কেকটো? বহুত ধুনীয়া আছিলে কেকটো। আৰু ইমান ধুনীয়া বস্তু খাবলৈ দিছে ন, ইমান ধুনীয়া মিঠাই, এইবিলাক মই দেখাই নাছিলোঁ। তইহে কৈছিলি ৰীতাই লাজ পাব বুলি, কিন্তু দেখিছোঁ ইমান ধুনীয়াকৈ বাৰ্থডে পাতিছে ন। হ'ব অলপতো বেছিয়ে হ'ল নেকি, মই কথাটো ক'বই নাপালোঁ, তই অলপ বেছিয়ে তাৰিফ কৰি দিলি। কেনেকুৱা লাগিছে ৰিয়া, মনীষা মোৰ বাৰ্থডে পাৰ্টিত আহি? ভালে লাগিছে ৰীতা। ৰ'বা দেই তোমালোকে পঢ়া, মোক মায়ে মাতিছে, মই পাহৰিয়ে গৈছিলোঁ। মই আহি আছোঁ ৰ'বা। ঠিক আছে যোৱা। মনীষা, ৰীতাক ইমান মৰম কৰে মাক দেউতাকে ন? বহুত মৰম
কৰে আৰু মাৰ দেউতাক বহুত মৰমীয়াল ন। আমি ৰীতাক স্কুলত ইমান বেয়াকৈ এনেই গ'লো ন। হয়, কিন্তু বহুত বেয়াকৈ ব্যৱহাৰ কৰিলোঁ আমি। আৰু মইতো ফোনতো ৰীতাৰ কথা বহুত বেয়াকৈ ক'লোঁ। ঐ মনীষা, ৰীতাৰ লগত আমি বেষ্ট ফ্ৰেণ্ড পাতি লওঁ নেকি? এতিয়া তই বেষ্ট ফ্ৰেণ্ড পাতো বুলি কৈছ, অথনি মোকহে তই কৈছিলি। হ'ব দে আৰু, মই ভবাই নাছিলোঁ ইমান যে ভাল ৰীতাহঁতৰ ঘৰৰ মানুহবোৰ বুলি। ৰীতাও বহুত ভাল জানো, মই ভবাই নাছিলোঁ। আমি তাইক স্কুলত ইমান বেয়াকৈ ব্যৱহাৰ কৰাৰ পাছতো তাই আমাক ইমান ভালকৈ মাতিছে ন। এতিয়া তই বুজি পালি? অকল ধনী দুখীয়াই নহয়, মানুহৰ অন্তৰখন চাফা হ'ব লাগে জান। মনীষা, বৈ আমি ৰীতাক কওঁগৈ আমাৰ বেষ্ট ফ্ৰেণ্ড হ'বলৈ। কিন্তু ৰীতাই আমাৰ বেষ্ট ফ্ৰেণ্ড হ'ব বিচাৰিব জানো? আমি তাইক ইমান বেয়া ব্যৱহাৰ কৰিলোঁ। আমি ৰীতাক মাফ খুজিব লাগিব জানো। আমি ৰীতাৰ লগত বহুত বেয়া ব্যৱহাৰ কৰিলোঁ। আমি তেনেকুৱা কৰিব নালাগিছিলে ন। হয় ৰিয়া, তই ঠিকে কৈছ। ৰিয়া, আমি ৰীতাৰ ওচৰলৈ যাওঁ। ৰীতা, তুমি মোক বেয়া নাপাবা দেই। তোমাক মই স্কুলত বহুত বেয়াকৈ ক'লোঁ আৰু বহুত বেয়া ব্যৱহাৰ কৰিলোঁ। তুমি মোক বেয়া নাপাবা, মোক মাফ কৰি দিবা ৰীতা। ৰীতা, তুমি মোকো বেয়া নাপাবা, ময়ো তোমাক বহুত বেয়াকৈ কৈছিলোঁ স্কুলত। বেয়া নাপাবা ৰীতা, মোক মাফ কৰি দিবা। মনীষা, ৰিয়া, তোমালোকে কিয় এনেকৈ কৈছা? মই তোমালোকক বেয়া নাই পোৱা নাই, কিয় বেয়া পাম? তোমালোক মোৰ লগৰ হয়, তোমালোকক মই বেয়া নাপাওঁ। ৰীতা, তুমি বহুত ভাল। তুমি বহুত ভাল আৰু তুমি মানুহক কেতিয়াও বেয়াকৈ নোকোৱা। তোমাৰ ব্যৱহাৰ বহুত ভাল আৰু তোমালোকৰ মা দেউতা বহুত ভাল। ৰীতা, তুমি আমাৰ বেষ্ট ফ্ৰেণ্ড হ'বানে? আগৰ কথা পাহৰি তুমি আমাৰ এতিয়া বেষ্ট ফ্ৰেণ্ড হোৱা ৰীতা। ৰীতা, তুমি আগৰ সকলো কথাবোৰ পাহৰি এতিয়া আমাৰ লগত বেষ্ট ফ্ৰেণ্ড হোৱা ৰীতা। মই তোমালোকৰ বেষ্ট ফ্ৰেণ্ড হ'ম, কিন্তু তোমালোকে মোৰ এটা কথা মানিব লাগিব। কি কথা ৰীতা? তোমালোকে কাকো যে ইমান বেয়াকৈ নোকোৱা আৰু তোমালোকে ধনী দুখীয়ালৈ মানুহৰ মনত আঘাত দিয়াকৈ যাতে আৰু আগলৈ নোকোৱা। এতিয়া তুমি আমাৰ বেষ্ট ফ্ৰেণ্ড হ'বানে? ৰিয়া, মনীষা, মই তোমালোকৰ বেষ্ট ফ্ৰেণ্ড হ'ম। হয় ৰিয়া, এতিয়া বহুত দেৰি হ'ল, আমি ঘৰলৈ যাওঁ ৰীতা। কাইলৈ স্কুলত লগ পাম। মনীষা, ৰিয়া, কাইলৈ স্কুলত লগ পাম। এতিয়া আমি গৈ থাকোঁ ৰীতা। হ'ব ঠিক আছে মনীষা, ৰিয়া। খুৰী, আমি এতিয়া গৈ থাকোঁ দেই। তোমালোকে যাবলৈ ওলালে নেকি? খুৰী, আমি যাবলৈ ওলালে। ঠিক আছে, যোৱা তেনেহ'লে। আকৌ আহি থাকিবা মাজে মাজে আমাৰ ঘৰলৈ। আহিম খুৰী, যাওঁ এতিয়া। তোমালোকে যাবলৈ ওলালে নেকি? মোৰ বাৰ্থডে পাৰ্টিলৈ তোমালোক সকলোৱে আহিলে মোৰ বহুত ভাল লাগিলে। তোমাৰ জন্মদিনৰ পাৰ্টিলৈ আমাৰো বহুত ভাল লাগিলে। ঠিক আছে, কাইলৈ স্কুলত লগ পাম তেনেহ'লে তোমালোকক। লগ পাবা ৰীতা। যোৱা তেনেহ'লে তোমালোকে। আকৌ আহিবা আমাৰ ঘৰলৈ তোমালোক সকলোৱে ৰীতাৰ লগত দেই, নহাকৈ নাথাকিবা। তোমালোকৰ লগত ভালকৈ কথা পতাই নহ'ল নহয়, কামৰ ইপিনে সিপিনে ঘূৰি থাকোঁতে। তুমি নাপালোঁ, বেয়া চেয়া নাপাবা আৰু দেই। বেয়া নাপাওঁ। আমি যাওঁ তেতিয়া। ঠিক আছে। মা, মাজনী কি কোৱা? তুমি যে কথাটো যে কৈছিলা যে, কি কথা মাজনী? মাজনী তোমাক চবেই স্কুলত ভাল পাব বুলি যে কৈছিলে। সেইটো কথা, কৈছিলোঁ। মা, আজি সেই কথাটো সঁচা হৈ গ'ল জানা। মোক নিজে আজি ৰিয়া আৰু মনীষাই বেষ্ট ফ্ৰেণ্ড পাতিলে জানা। হয় নেকি? মই সেইকাৰণে কওঁ মানুহক কেতিয়াও বেয়া ব্যৱহাৰ কৰিব নালাগে। কি কৈছে জানা, তোমাৰ আৰু দেউতাৰ কথা কৈছে বহুত ভাল বুলি। হয় নেকি মাজনী? হয় মা, মই সেইকাৰণে কওঁ মানুহক সদায় ভাল ব্যৱহাৰ কৰিব লাগে, কেতিয়াও বেয়া ব্যৱহাৰ কৰিব নালাগে বুলি। তুমি সিহঁতক স্কুলত যদি বেয়াকৈ ক'লা হয়, তেনেহ'লে তোমাক আৰু কেতিয়াও বেষ্ট ফ্ৰেণ্ড নাপাতিলে হয়। তোমাক ভাল পাই ভাল ব্যৱহাৰ কাৰণে তোমাক আজি বেষ্ট ফ্ৰেণ্ড পাতি থৈ গ'ল। যদি তোমাক স্কুলত বেয়াকৈ লাজ দিওঁতে বেয়াকৈ কওঁতে তুমিও যদি সিহঁতৰ মুখে মুখে কিবা ক'লা হয় আৰু বাৰ্থডেলৈ নামাতিলা হয়, সিহঁতে তোমাক আৰু বেয়াকৈ ক'লে হয় আৰু বেয়া পালে হয়। এতিয়া তুমি মাতিলা আৰু ভাল ব্যৱহাৰ কৰিলা, সেইকাৰণে তোমাক বেষ্ট ফ্ৰেণ্ড পাতি গ'ল জানা মাজনী। এটা যে কথা কয় মানুহে, সহিলে সম্পদ নহহিলে বিপদ বুলি, জানা সেই কথাটো? মা, তুমি ঠিকেই কৈছা। মানুহে মিলিজুলি থাকিব লাগে, ধনী দুখীয়ালৈ কেতিয়াও মানুহক হাঁহিব নালাগে। মানুহৰ জীৱন দুদিনীয়া।
কেতিয়া মানুহৰ মনত আঘাত লগাকৈ কথা ক'ব নালাগে। এষাৰ কথা কওঁতে মানুহে বহুত বাৰ ভাবিব লাগে। মা তুমি কথাবোৰ ঠিকেই কৈছা।